Welcome to our Bible Quiz channel. প্ৰশ্ন 1 আদি পুস্তক কিতাপৰ লেখক কোন? আকৌ এবাৰ আদি পুস্তক কিতাপৰ লেখক কোন? উত্তৰ হৈছে মুচি। প্ৰশ্ন নং 2 ঈশ্বৰে প্ৰথম দিনা কি নিৰ্মাণ কৰিছিল? ঈশ্বৰে প্ৰথম দিনা কি নিৰ্মাণ কৰিছিল? উত্তৰ হৈছে পোহৰ নিৰ্মাণ কৰিছিল। প্ৰশ্ন নং 3 ঈশ্বৰে ষষ্ঠ দিনা কি নিৰ্মাণ কৰিছিল? আকৌ এবাৰ ঈশ্বৰে ষষ্ঠ দিনা কি নিৰ্মাণ কৰিছিল? উত্তৰ হৈছে মানুহ নিৰ্মাণ কৰিছিল। প্ৰশ্ন নম্বৰ 4 এডেন বাগিচাৰ পৰা ওলোৱা নদী কেইখনৰ নাম কি কি? আকৌ এবাৰ প্ৰশ্ন নম্বৰ 4 এডেন বাগিচাৰ পৰা ওলোৱা নদী কেইখনৰ নাম কি কি? উত্তৰ হৈছে পিচোন, গিহোন, হিদ্দিকেল আৰু ফৰাত। আকৌ এবাৰ পিচোন, গিহোন, হিদ্দিকেল আৰু ফৰাত। প্ৰশ্ন নং 5 হনোকৰ পিতৃৰ নাম কি আছিল? উত্তৰ হৈছে জেৰদ। প্ৰশ্ন নম্বৰ 6 মথুচালে কিমান বছৰ বয়সত মৃত্যু হৈছিল? উত্তৰ হৈছে 969 বছৰ। প্ৰশ্ন নম্বৰ 7 নোহ কি কাঠেৰে জাহাজ নিৰ্মাণ কৰিছিল? আকৌ এবাৰ নোহ কি কাঠেৰে জাহাজ নিৰ্মাণ কৰিছিল? উত্তৰ হৈছে গোফৰ কাঠ। প্ৰশ্ন নম্বৰ 8 নোহৰ কিমান বছৰ বয়সত পৃথিৱীত জলপ্লাবন হৈছিল? আকৌ এবাৰ নোহৰ কিমান বছৰ বয়সত পৃথিৱীত জলপ্লাবন হৈছিল? উত্তৰ হৈছে 600 বছৰ বয়সত।
প্ৰশ্ন নম্বৰ 9 জিহুৱাজীৰ অৰ্থ কি? আকৌ এবাৰ জিহুৱাজীৰ অৰ্থ কি? উত্তৰ হৈছে জিহুৱাই যোগাব। প্ৰশ্ন নম্বৰ 10 জাকবৰ পুত্ৰ কিমানজন আছিল? আকৌ এবাৰ জাকবৰ পুত্ৰ কিমানজন আছিল? উত্তৰ হৈছে 12জন। ধন্যবাদ আমাৰ চেনেলটো ভিজিট কৰাৰ কাৰণে। লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।